নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল সাব দিগেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি মই আহি পুনৰ উপস্থিত হৈছোঁ আমাৰ ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰ। নতুন কালেকশ্যন আহিছে আৰু আগত দিৱালী আহি আছে। তো দিৱালীৰ কাৰণে স্পেচিয়েল অফাৰ আছে। কি অফাৰ আছে গোটেই ডিটেইলছখিনি আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে জনাম। আৰু মই আজি স্পেচিয়েলি যিখিনি নতুন কালেকশ্যন আহিছে, যে এইখিনিৰ পৰা আপোনালোকে দেখিবলৈ পাইছে, এইখিনি গোটেই নতুন কালেকশ্যন। আৰু আগত এইখিনি এইখিনি অলৰেডি ভিডিঅ' দিয়া হৈছে। আজি মই খালি এইখিনিৰহে ভিডিঅ' প্ৰস্তুত কৰিম। আৰু দাম কি, অফাৰ কি, গোটেই ডিটেইলছখিনি এইখন ডিলাৰ অনাৰ জয়নালে আপোনালোকক জনাব। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। বন্ধুসকল, আমাৰ ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰে এটি এৱাৰ্ড পাইছে। কি এৱাৰ্ড পাইছে আহকচোন আপোনালোকক মই দেখাই আছোঁ। তো এৱাৰ্ডটো হৈছে এয়া, এখন হৈছে এৱাৰ্ড ইউজ টু হুইলাৰ লোনছ IDFC বেংকৰ ফালৰ পৰা দিছে। আৰু এই এৱাৰ্ডটো বহুত মহত্বপূৰ্ণ এৱাৰ্ড। সাধাৰণতে যিবিলাক ডিলাৰৰ চেল ভাল হয়, হায়েষ্ট মাৰ্কত ৰিফাইনেন্স হয়, তেওঁলোকেহে পায়। খুব কম সংখ্যক ডিলাৰে এই এৱাৰ্ডটো পায় আৰু আমাৰ ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰে এই এৱাৰ্ডটো পাবলৈ সক্ষম হৈছে। তো ইয়াৰ পৰা আপোনালোকে অনুমান কৰিব পাৰে যে আমাৰ ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰ এখন নিৰ্ভৰযোগ্য ছেকেণ্ড হেণ্ড বাইক ডিলাৰ। তো মোৰ লগত উপস্থিত আছে এইখন ডিলাৰৰ অনাৰ জয়নাল। তো জয়নাল, স্বাগতম জনাইছোঁ তোমাক পুনৰবাৰ। আৰু নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে চব ভালে আছে। স্পেচিয়েলি দিৱালীৰ কাৰণে দাদাক মাতা হৈছে ভিডিঅ' বনাবৰ কাৰণে। আজিৰ ভিডিঅ'ত যিমানখিনি মই কালেকশ্যন দেখুৱাম, একেবাৰে ফ্ৰেছ কালেকশ্যনৰ বাইকখিনি দেখুৱাম। চিলেকশ্যন কৰি এটা বাইক ৰাখিছোঁ। দেখিবলৈ পাইছে বাইক আগপিনেও আছে। 15 দিন আগৰ আপডেটটো মই দেখাই দিছোঁ, যিহেতু পুৰণাবিলাক মই নেদেখাওঁ। ইমানো পুৰণা নহয়, মাত্ৰ এক সপ্তাহ আগৰ বা 10 দিন আগৰ কালেকশ্যন আছিলে। যিহেতু আগৰ ভিডিঅ'ত আহি গৈছে, দিৱালীৰ কাৰণে স্পেচিয়েলি অফাৰো দিব লাগিব আৰু নতুন কালেকশ্যন দেখাব লাগে। সেইকাৰণে মই এই 3টা লাইন মাত্ৰ দেখাম। 3টা লাইনত গোটেইখিনি ফ্ৰেছ কালেকশ্যন আৰু কম চলা ভাল কণ্ডিশ্যনৰ বাইকবিলাক এই 3টা লাইনত আছে। তো ভিডিঅ'টোত আপোনালোকে জড়িত হৈ থাকিব। গোটেইখিনি বাইকৰ ডিটেইলছটো আপোনালোকক জনাই দিম। আৰু স্পেচিয়েলি দিৱালীৰ কাৰণে মই ভাল অফাৰ ৰাখিছোঁ। বহুত কম দামত দিম, বহুত মিলাই দিম আপোনালোকক। বলক ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। R15 AM চাওক, কম দামত এনেকুৱা বেষ্ট কোৱালিটি। এইখন একেবাৰে কম চলা বাইক হয় আৰু বয়স বহুত কম, আপোনাৰ 22-23ৰ হয়, 23ৰ লাষ্টৰ বাইক। আৰু দাম ৰাখিছোঁ মই মাত্ৰ 134, 1,34,000ত আপোনালোকে এইখন লৈ যাব। R15 AM 1,34,000ত এইখন ওলাই যাব ন? হয়। আৰু যদি কোনোবাই ৰিফাইনেন্স কৰি ল'ম বুলি ভাবে, কিমান মান ডাউন পেমেণ্ট দিব লাগিব? 50 ডাউন পেমেণ্ট দিলে এইখন ওলাই যাব। 50 দিলে ওলাই যাব। তো ভিউৱাৰ্ছ, মই এবাৰ আপোনালোকক দেখাই দিছোঁ। তো এইখন চাওক, মেটেলিক কালাৰ। তো বহুত ধুনীয়া টিপটপ কণ্ডিশ্যনত আছে। মই ক'তো মেজৰ ক্ৰেছ দেখিবলৈ পোৱা নাই, একদম নিউ কণ্ডিশ্যনৰ নিচিনা হৈ আছে। তো আপোনালোকে আহিলে এইখনো ইয়াৰ পৰা লৈ যাব পাৰিব। মই এবাৰ আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ গোটেই। তো আপোনালোকেও চাওক, বহুত ধুনীয়া কণ্ডিশ্যনত আছে, ক'তো মাইনৰ ক্ৰেছো মই দেখিবলৈ পোৱা নাই। তো আপোনালোকে যদি কোনোবাই R15 ল'ম বুলি ভাবি আছে দিৱালীৰ আগত, তো এইখন আহি ইয়াৰ পৰা লৈ যাব পাৰিব। এইটো হৈছে 220, ব্ৰেণ্ড নিউ কণ্ডিশ্যন 220, কোনো ধৰণৰ স্ক্ৰেচ নাই। নাম্বাৰ প্লেট খুলি দিলে আপুনি হয়তো ভাবিব এখন নতুনে হয়। ডাইৰেক্ট ব্ৰেণ্ড নিউ কণ্ডিশ্যন, কোনো ধৰণৰ স্ক্ৰেচ নাই বাইকখনত। আৰু দাম ৰাখিছোঁ বহুত কম, যেনেকৈ পালচাৰ 150 বা NS 160 দামত আপোনালোকে 220 পাই যাব। নতুন কণ্ডিশ্যনৰ 220খন মাত্ৰ 1,08,000ত দিম মই। 1,08,000ত পাই যাব 220। আৰু কোনোবাই যে ৰিফাইনেন্স কৰি ল'ম বুলি ভাবে, কিমান মান দিব লাগিব? 45-50 ডাউন পেমেণ্ট দিলে এইখন ওলাই যাব। স্পেচিয়েলি দিৱালীৰ অফাৰৰ কাৰণে মই দামটো বহুত কম ৰাখিছোঁ। আপোনালোকে জাজ কৰি চাব, আমাৰ ঢেকীয়াজুলিৰ ভিতৰত যিমান ফ্ৰেছ কালেকশ্যনৰ বাইক আছে, একমাত্ৰ আমাৰ ডিলাৰতে আছে। এইটো মই ক'ব নালাগে, চবেই জানে। যিহেতু ভিউৱাৰ্ছক মই 15 দিনৰ মূৰে গোটেইখিনি আপডেট দেখাই থাকোঁ। আৰু কম ডাউন পেমেণ্টত ওলাব, 45ত মই ওলাই দিম। তো ভিউৱাৰ্ছ, আপোনালোকে দেখিবলৈ পাইছে, এইখন হ'ল 220। চকাখিনিলৈকেও নতুন হৈ আছে আৰু খুব ধুনীয়া কণ্ডিশ্যনত আছে, একদম গুড কণ্ডিশ্যনত আছে। তো কোনোবাই যদি 220 ল'ম বুলি ভাবি আছে, তো এইখনো আপোনালোকে ইয়াৰ পৰা আহিলে লৈ যাব পাৰিব। আৰু আছে এইফালে Honda SP আহিছে, নতুন কালেকশ্যন 2023-24ৰ হয় Honda SP। আৰু দাম হৈছে মাত্ৰ 73,000। 73,000ত Honda SP পাই যাব। ডাউন পেমেণ্ট বেছি দিব নালাগে, 25-30 ইয়াৰ ভিতৰত ওলাই যাব। তো জয়নাল, মই দেখিবলৈ পাইছোঁ একদম ধুনীয়া কণ্ডিশ্যনত আছে আৰু মানে দেখাত ছেকেণ্ড হেণ্ড বুলি লাগাই নাই, ইমান ধুনীয়া কণ্ডিশ্যনত আছে। যদি মোৰ কথাত বিশ্বাস নাই, এইটো নাম্বাৰ প্লেট M পৰিবহনত গৈ কিনে আপোনালোকে চেক কৰিব। 2023ৰ বাইক, একেবাৰে নতুন কণ্ডিশ্যন। খৰচা মোৰ, ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ গোটেইখিনি মোৰ। মাত্ৰ 73,000ত আপোনালোকক দিম। 25 ডাউন পেমেণ্ট লৈ আহিব। যদি বেছি আহে, সেইটো মই দিম আপোনাক। চেলেঞ্জত দি আছোঁ। এইখন Honda SP 125।
হুন্ডাই এছপিখন স্পেচিয়েলি দিৱালীৰ অফাৰ ৰাখি কিনি মই 58ত দিম 58,000ত আপোনালোকে হুন্ডাই এছপি 125 পাই যাব এইখন 25 ডাউন পেমেন্টত ওলাই দিম মই এখন কিমান চনৰ কিনো অকে থাকিব লাগে 2021 মডেল হয় 2021 মডেল ন হয় তো বিয়াৰ শুনিবলৈ পাইছে হুন্ডা এছপি দুখন আছে আৰু খুব ধুনীয়া কণ্ডিশ্যনত আছে একেবাৰে টিপটপ কণ্ডিশ্যনত আছে তো আপোনালোকে কোনোবাই যদি এছপি ল'ম বুলি ভাবিছে তো বহুত ধুনীয়া কণ্ডিশ্যনত আছে আৰু মাইলেজ দিয়া বাইক তো এই দুখনো আপোনালোকে আমাৰ ঢেকিয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত আহি পাই যাব আৰু এইফালে তাৰপিছত এইটো চাক প্লেটিনা বহুতে প্লেটিনা বিচাৰে কম ৰেঞ্জৰ মাত্ৰ 16000 ৰানিঙৰ প্লেটিনা আমাৰ ইয়াত আহি গৈছে আৰু দাম ৰাখিছো মই মাত্ৰ 44000 44ত আপোনালোকে প্লেটিনা পাই যাব বঢ়িয়া তো এখন ৰিফাইনেন্স কৰি লোৱাতছে কেছ লোৱাই বেছি কেছ লোৱাই বহুত ভাল দামটো কম ডকুমেন্টছৰ খৰচাটো মোৰ আপোনালোকে 1 টকা ডকুমেন্টছৰ নামত দিব নালাগে খালি অফাৰ দি আছো এনেকা নহয় আহাৰ পিছত ডকুমেন্টছৰ এক্সট্ৰা চাৰ্জ লম নলও 44ত আপোনালোকে ইনক্লুডিং ডকুমেন্টছ গোটেইখিনি কাম মই কৰি দিম বঢ়িয়া আৰু বাইকখন চলাই চাব চলালেই বুজি পাই যাব যে দামৰ হিচাপে এখন বাইক যদি 44ত আপুনি লয় 2 বছৰ চলালে আপোনাৰ পইচা উচল হয় আৰু মাইলেজ দিয়া বাইক হয় 70 প্লাস মাইলেজ দিব 75 80 মাইলেজ দিব 1 লিটাৰ তেল ভৰালে এসপ্তাহ চলাব পাৰিব হয় হয় আৰু এইফালে RTR 160 নতুন কালেকশন নতুন আহিছে হয় কন্ডিশন আপোনাক কি কম এক শোরুম কন্ডিশন হৈ আছে হয় কোনো ধৰণৰ বাইকখনত স্ক্ৰেচও নাই মেজৰ প্ৰবলেমও নাই দেখাতে লাগিছে একদম মানে ধুনীয়া কন্ডিশনৰ হৈ আছে একদম নতুনৰ নিচিনা লাগিছে গুটে ডিটেইলছ আপোনালোকক দি দিও জিহতে হয় আৰু প্ৰাইসটো মই বহুত কম ৰাখিছো ইয়াৰ এটো পাই যাব আপোনালোকে 76ত পাই যাব 76ত পাই যাব 76ত হয় আৰু যদি কোনোবাই ফাইনান্স কৰি লম বুলি ভাবে কিমান মান দিব লাগিব 30 মান দিলে ওলাই যাব 30 মান দিলে এখন ওলাই যাব বঢ়িয়া আৰু আছে ফালে 220 ব্ৰেন্ড নিউ কন্ডিশনৰ হয় একেবাৰে নতুন কালি আহা কালেকশন আপোনাৰ 23-24 মডেল হয় এখন হয় এখনৰ প্ৰাইসটো কিমান ৰাখিছা এখনৰ প্ৰাইস ৰাখিছো এখন মাত্ৰ 1,12,000ত পাই যাব 1,12,000 1,12,000 বঢ়িয়া স্পেশালি দিৱালীৰ কাৰণে মই এইখনত কাস্টমাৰৰ পছন্দত এখন হেলমেট দিম 5 লিটাৰ পেট্ৰল দিম এইখনত স্পেশালি এইখন এই বাইকৰ কাৰণে যেটো বাইকটো নতুন মোৰ নিজৰে বহুত পছন্দ হৈছে বাইকটো তো মই ভিউৱাৰ্সক স্পেশালি গিফট এটা ৰাখিছো দিৱালীৰ কাৰণে নাম্বাৰ প্লেটটো চাই লব আপোনালোকে সিলেকশন কৰি স্ক্ৰিনশ্বট লৈ আহিব হয় ফাইনান্স যদি কৰিব বিচাৰিছে 50 মান ডাউন পেমেন্ট দিলে ওলাই যাব ইয়াৰ কমতো ওলাই যাব পাৰে কিন্তু 50 হলে নো ডাউট কোনো ডাউটেই নাই আপোনাৰ ডকুমেন্টছ খিনি খালি ওকে হ'ব লাগে বাস বঢ়িয়া বঢ়িয়া NS 160 খন আপোনাৰ 23 মডেল হয় ফ্ৰেশ কালেকশন হয় কবলৈ নাই একো পিছফালৰ টায়াৰ আগে পিছে টায়াৰ চাক নতুন টায়াৰো নতুন হৈ আছে 2-3 বছৰ মানে কোনো ধৰণৰ বাইকখনত কাম কৰিব নালাগে 1,06,000ত দিম 1,06,000 অনলি 1,06,000ত লাভ ন তো ফাইনান্স কৰি লব বিচাৰিলে কোনোবা কিমান মান দিব লাগিব 45 ডাউন পেমেন্ট দিলে এখন ওলাই যাব 45 ওলাই যাব ন হয় বঢ়িয়া আৰু এইফালে এই আহিছে N160 হয় নতুন কালেকশন হয় 2023-24 মডেল হয় N160 আৰু দাম হৈছে মাত্ৰ 97,000 97,000 ন হয় কোনোবাই ফাইনান্স কৰিব বিচাৰিলে 40 ডাউন পেমেন্ট দিলে এখন ওলাই যাব কন্ডিশন চাওক না চলাই চলে 100% পছন্দ হ'ব একেবাৰে নতুন কন্ডিশনৰ নিচিনা হৈ আছে তো মই দেখিছো আৰু আপোনালোকক এবাৰ দেখাই দিছো চাওক একদম কতটো আপোনালোকে মাইনৰ ক্ৰেশ লৈকে নাপাব ইমান ধুনীয়া কৈ ৰাখিছে বাইকটো আৰু ইয়াৰ ৰানিং হৈছে মাত্ৰ 18,000 ৰানিং আপোনালোকে চলাই আহিব গাড়ী নাম্বাৰ প্লেট সহ কিয়নো আমাৰ ডিলাৰত কোনো ধৰণৰ ফাকিবাজি কথা নাই নাম্বাৰ প্লেট চাব মিটাৰত ৰানিং চাব মাত্ৰ 18,000 ৰানিংৰ বাইক ৰানিং হিচাপে বয়স হিচাপে কন্ডিশন হিচাপে প্ৰাইস হিচাপে মিলি যাব 40 দিলে ওলাই যাব হয়তো আৰু কমত ওলাই যাব পাৰে কিন্তু 40 হলে কোনো ডাউট নাই ওলাই যাব বাইকখন আৰু এইফালে এটো N160 হয় এইখনো 23-24 মডেল হয় আৰু ইয়াৰ দামটো এটো আগৰ ভিডিওত আছিল বাৰু হয় 1,10,000 আছিল মই দিৱালীৰ কাৰণে স্পেশালি 1,08,000ত কৰাই দিম 1,08,000ত ইনক্লুডিং ডকুমেন্টছ ইনস্যুৰেন্স প্ৰুফ ট্ৰান্সফাৰ সব কৰাই দিম ফাইনান্সত লম বুলি ভাবিলে কোনোবাই 45 দিব লাগিব 45 দিব লাগিব ন বঢ়িয়া আৰু এইফালে নতুন কালেকশন এটো NS 160 হয় এটো নতুনকৈ আহিছে হয় আৰু ইয়াৰ দামটো আহি যাব 93,000 ন হয় আৰু যদি কোনোবাই ফাইনান্সত লম বুলি ভাবে কিমান মান দিব লাগিব 45 দিলে ওলাই যাব 45 দিলে ওলাই যাব এখন হয় তো আজি যিখিনি বাইক নতুন কালেকশনত আহিছে খুব ধুনীয়া কন্ডিশনৰ আছে মই গোটেই কেইখন বাইক দেখিছো খুব ধুনীয়া কন্ডিশনত আছে একদম গুড কন্ডিশনত আছে কত মাইনৰ ক্ৰেশ লৈকে মই দেখিবলৈ পোৱা নাই তো ভিউয়াৰ্স আপোনালোকে আহিলে যেতিয়া আপোনালোকে নিজৰ চকুৰে দেখা পাব বাইক কিনি তেতিয়া আপোনালোকে গম পাই যাব যে ভিডিওত কোৱাৰ দৰে সঁচা হয় না নহয় আৰু এটো হৈছে NS 200 আগৰ ভিডিওত আছিল যি সকলে চাইছে চিনি পাব 13P 0946 আৰু এটো দাম আছিল আপোনাৰ 94,000 স্পেশালি মই দিৱালীৰ কাৰণে 90ত কৰাই দিম
90 ওলাই যাব ন জাগাত 4000 টাকা মই ডিসকাউন্ট কৰি দিম 90 মই কৰাই দিম 40 ডাউন পেমেন্ট দিলে এখন ওলাই যাব বঢ়িয়া আৰু আছে পিছফালে আৰু বহুত কালেকশন আছে ডোমিনাৰ 400 হয় একদম নতুন কালেকশন হয় এটা আগৰ ভিডিওত কতো আহা নাই হয় ডোমিনাৰ 400 হয় আৰু এখন ইয়াৰ কিমান দামটো আহি যাব এটো আপোনাৰ 21 মডেল হয় 21 মডেল হয় ন হয় এখনৰ দাম কিমান ৰাখিছা এখনৰ দাম ৰাখিছো 136 স্পেশালি আপোনাৰ ভিউয়াৰ্সত দিৱালীৰ কাৰণে মই আৰু 2000 টাকা ডিসকাউন্ট কৰি দিম 134 ত কৰাই দিম 134 ওলাই যাব হয় আৰু যদি কোনোবাই ফাইনান্স কৰি লম বুলি ভাবে 50 ডাউন পেমেন্ট দিলে এখন ওলাই যাব 50 55 60 মানে 50 ৰ ওপৰত দিব লাগিব আৰু 60 ডাউন পেমেন্ট হলে কোনো ডাউট নাই ওলাব সিউৰ ওলাবই ন হয় বঢ়িয়া তো ভিউয়াৰ্স আপোনালোকক এবাৰ মই ধুনিয়াকৈ দেখাই দিছো তো এইখন চাওক ডমিনৰ তো বহুত ধুনিয়া কন্ডিশনত আছে একদম নতুন হৈ আছে তো কোনোবাই যদি দিৱালীৰ সময়ত ডমিনৰ লম বুলি ভাবি আছে আমাৰ ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত আহিব আপোনালোকে এখন পাই যাব আৰু আপোনালোকে এবাৰ গোটেইটো মই দেখাই দিছো চাওক চকাখিনিলৈকে নতুন হৈ আছে বহুত ধুনিয়া টিপটপ কন্ডিশনত আছে তো আপোনালোকে আহিলে এখন আমাৰ ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত পাই যাব আৰু RS 200 হয় নতুন কালেকশন RS 200 22 মডেল কালাৰটো গ্ৰে কালাৰে মানুহে বেছি চয়েস কৰে গ্ৰে ব্ল্যাক আৰু আপোনাৰ হোৱাইট তিনটা কালাৰে চলে কিন্তু তিনটাৰ ভিতৰত প্ৰিমিয়াম কালাৰ হৈছে গ্ৰে কালাৰ এটো সবাই পছন্দ কৰে আৰু ইয়াৰ দাম ৰাখিছো মই 122 দিৱালীৰ কাৰণে এটো আগৰ ভিডিওত আছিল মই স্পেশালি 2-3000 টাকা যিমান পাৰো মই আপোনাক ডিসকাউন্ট কৰি দিম 45 ডাউন পেমেন্ট দিলে এখন ওলাই দিব পাৰিম বঢ়িয়া বঢ়িয়া তাৰ পিছত আছে MT হয় MT খন আপোনাৰ 23 ৰ হয় হয় 2023 মডেল আৰু আপোনাৰ ভিউয়াৰ্সক মই দিম 137 হয় যদি কোনোবাই ফাইনান্স কৰি লম বুলি ভাবে কিমান মান দিব লাগিব 50 ডাউন পেমেন্ট দিব লাগিব 50 দিলে ওলাই যাব তো ভিউয়াৰ্স বহুতে মোক কমেন্ট কৰে যে MT 15 লাগে তো ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত এখন আহিছে নতুনকৈ MT 15 আৰু বহুত ধুনিয়া কন্ডিশনত আছে হোৱাইট কালাৰৰ কতো ক্ৰেশ নাই কতো কোনো প্ৰবলেম নাই ইমান ধুনিয়া নতুন কন্ডিশনৰ নিচিনা হৈ আছে তো আপোনালোকে আহিলে এখনো ইয়াৰ পৰা লৈ যাব পাৰিব এটো সে এক্সপালছৰ প্ৰাইস আছিল 97000 হয় 2023 মডেল এক্সপালছ কন্ডিশন বহুত ভাল বাইকখনৰ হয় হয় আহি টেস্ট ড্ৰাইভ কৰি চলাই চাব আৰু দিৱালীৰ কাৰণে স্পেশালি মই 94 ত কৰাই দিম 94 ত ন হয় আৰু যদি ফাইনান্স কৰি লম বুলি ভাবে কোনোবাই 45 ডাউন পেমেন্ট দিলে 40 দিলে ওলাই যাব 45 দিলে ওলাই যাব বঢ়িয়া আৰু এইখন এটো 220 খন আপোনাৰ 21 ৰ 220 বাম্পাৰ অফাৰ দিছো মই only 72000 ত আপোনালোকে 220 পাই যাব 72000 ফাইনান্সও যদি লম বুলি ভাবিছে ফাইনান্সও হৈ যাব হয় হয় তো কিমান মান দিলে ওলাই যাব ডাউন পেমেন্ট এখন 40 মান ডাউন পেমেন্ট দিলে ওলাই যাব 40 মান দিলে ওলাই যাব ন গাড়ী কন্ডিশন বহুত ভাল BS4 হয় হয় BS4 ৰ 220 বহুতে বিচাৰি থাকে এখন ফাইনান্স হ'ব 20 ৰ আগৰ মডেল বিলাক আকৌ ফাইনান্স নহয় এখন যেহেতু দামও কম আছে ফাইনান্সও হৈ যাব আৰু বহুত মানুহে কমেন্ট কৰি থাকে ফাইনান্সৰ ডিটেইলছটো ভালকে বুজি নাপায় মানে আপোনাৰ বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ পৰা ফোন আহে বিশ্বনাথ চাৰিআলি শোণিতপুৰ উদালগুৰি দৰং গুৱাহাটী বাক্সা এইকেইটা ডিস্ট্ৰিক্টতহে ফাইনান্স হৈ আছে বৰ্তমান আগত ওহা 2-3 মাহৰ ভিতৰত হয়তো নগাঁওটো খুলি যাব পাৰে তাৰ পিছত লাহেকে আপোনাৰ লখিমপুৰ গহপুৰ এইবিলাক খুলিব তো বৰ্তমান এইকেইটা ডিস্ট্ৰিক্টৰ ভিতৰত বিশ্বনাথ চাৰিআলি শোণিতপুৰ উদালগুৰি দৰং আৰু গুৱাহাটী এইকেইটা ডিস্ট্ৰিক্টৰ ভিতৰত যিকোনো মানুহে ফাইনান্স কৰিব পাৰে কোনো ধৰণৰ অসুবিধা নাই মানুহজনৰ ৰিকোয়াৰমেন্ট ডকুমেন্টছ হৈছে আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড বেংক পাছবুক আৰু বয়সটো মিনিমাম 22 বছৰ হ'ব লাগিব ম্যাক্সিমাম 60 বছৰৰ তলত হ'ব লাগিব ইমানে ইয়াৰ ভিতৰত হলে ফাইনান্স আপোনালোকে কৰাই ল'ব পাৰিব মই আজি আহি উপস্থিত হৈছিলো ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰ আৰু ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত যিখিনি নতুন কালেকশন আহিছে এইখিনি এখন ডিলাৰ ওনাৰ জয়নাল ভাই আপোনালোকক খুব ধুনিয়াকৈ ডিটেইলছত জনাইছে আৰু খুব ধুনিয়া কন্ডিশন একদম টিপটপ কন্ডিশনৰ হৈ আছে গোটেই বাইকখিনি আজি তো আপোনালোকে যেতিয়া আহি পেলাই ভিজিট কৰিব নিজেই গম পাব কিমান ধুনিয়া কন্ডিশন হৈ আছে ওচৰৰ পৰা চালে সেকেন্ড হ্যান্ড যেন নালাগে আৰু কতো মাইনৰ ক্ৰেশ লৈকে নাই ইমান ধুনিয়া কন্ডিশনৰ বাইকখিনি আছে তো আপোনালোকে দেৰি নকৰিব দিৱালীৰ আগত আহিব আৰু আপোনালোকৰ মন পছন্দৰ বাইক বা স্কুটি এখন ইয়াৰ পৰা লৈ যাব পাৰিব আৰু মোৰ ভিডিও চাই ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেসবুকৰ পৰা চাইছে যদি মোৰ পেজটো ফলো কৰি দিব পুনৰ লগ পাম আপোনালোকক আন এটা ভিডিওৰ জৰিয়তে